নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। কিছুদিন আগতে মই বিজয় সোণোৱালৰ নিৰুদ্দেশৰ খবৰটো আপোনালোকক জনাইছিলোঁ আৰু আজি আনন্দেৰে সুখেৰে আপোনালোকক জনাইছোঁ যে বিজয় সোণোৱালৰ আমি সন্ধান পালোঁ আৰু বিজয় সোণোৱালক আমি গোৱাত পালোঁ। আজি আকৌ তেনেধৰণৰ এটা খবৰকে আপোনালোকক জনাবলৈ বিচাৰিছোঁ। যোৱা শনিবাৰে ধেমাজিৰ লাওমুৰিৰ বিনাথ সোণোৱাল নামৰ এজন যুৱক ধেমাজিৰে বৰদলনিৰ বৰপামৰ পুনা সোণোৱালৰ সৈতে কেৰেলালৈ বুলি গৈছিলে কামৰ বাবে আৰু সেই বিনাথ সোণোৱাল বৰ্তমান নিৰুদ্দেশ হৈছে বুলি আমাক পৰিয়ালৰ লোকে জানিবলৈ দিছে। গতিকে বিনাথ সোণোৱালক বিচৰাত যাতে আপোনালোকে সহায় কৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি, গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আমি বিনাথ সোণোৱালৰ ফটো মই স্ক্ৰীনত লগাই দিছোঁ। আপোনালোক অৰ্থাৎ অসমৰ বাহিৰত কৰ্মসূত্ৰে থকা কোনোবা ব্যক্তিয়ে যদি বিনাথ সোণোৱালক দেখে তেনেহ'লে মই নম্বৰ দি দিম স্ক্ৰীনত। সেই নম্বৰকেইটাত আপোনালোকে যোগাযোগ কৰিব বুলি আমি অনুৰোধ জনাইছোঁ আপোনালোকক। বিনাথ সোণোৱালে কেৰেলালৈ গ'ল পুনা সোণোৱালৰ সৈতে আৰু পৰিয়ালৰ লোকে জানিবলৈ দিছে যে পুনা সোণোৱাল আজি কেৰেলা পাবগৈ, অৰ্থাৎ কেৰেলাৰ যিখন ঠাইলৈ তেখেতলোক গৈছিলে তাত পুনা সোণোৱাল পাবগৈ। কিন্তু পুনা সোণোৱালে পৰিয়ালৰ লোকক জানিবলৈ দিছে যে, অৰ্থাৎ বিনাথ সোণোৱালৰ ঘৰৰ মানুহক জানিবলৈ দিছে যে বিনাথ সোণোৱালে ইলু নামৰ এটা ষ্টেচনত নামি গ'ল বুলি কৈছে আৰু তাৰ পাছৰে পৰা বিনাথ সোণোৱালৰ কোনো সন্ধান বা পৰিয়ালৰ লোকে যোগাযোগ কৰিব পৰা নাই বিনাথৰ সৈতে। গতিকে আমি আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে বিনাথ সোণোৱালক আমি সকলোৱে বিচৰাত আমাৰ সুবিধা হয় আৰু বিনাথ সোণোৱালৰ সন্ধান যাতে আমি পাওঁ। এই কথাখিনি ক'বৰ কাৰণে আজি এই ভিডিঅ'টো বনালোঁ। আপোনালোকে হয়তো বেয়া পাবও পাৰে বহুতে, অনুৰোধ কৰিছোঁ আপোনালোকে কথাখিনি বুজিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। এটা শ্বেয়াৰ কৰিলে আপোনালোকৰ একো ক্ষতি নহয় বুলি ভাবিছোঁ। আৰু বিশেষ নকওঁ, সোণোৱাল মিক্সাৰ সদায় সোণোৱালসকলৰ সৈতে আছে আৰু থাকিম। ভাল ভাল ভিডিঅ' আপোনালোকে পাই থাকিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।